আইসক্রিম মেইন। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু নমস্কাৰ। মোৰ ইউটিউব চেনেলটিলৈ সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। মই ভালেই আছোঁ, আশা কৰিছোঁ আপোনালোকো নিশ্চয় ভালে আছে। আজি যিহেতু দশমী, পূজা শেষ হ'ব, পূজা আহিল গ'ল আৰু সকলোৱে চাগে নিশ্চয় পূজা উপভোগ কৰিলে। এই দুৰ্গা মাই যেন আমাৰ ইমান বছৰে হৈ থকা ক'ভিড নাইকিয়া কৰে আৰু সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ। আৰু মই এতিয়া যাবলৈ ওলাইছোঁ আৰু ক'ত যাবলৈ ওলাইছোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। আৰু আজি অষ্টমী পূজা, গতিকে মই পূজা চাব যাবলৈ ওলাইছোঁ। দিনত মোৰ যোৱা নহ'ল, এতিয়া মই যাবলৈ ওলাইছোঁ। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি পাৰোঁ আৰু চাই থাকিব। আৰু যদি ভিডিঅ'টি চাই ভাল পায় তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক গৈ থাকোঁ। দেখিছেনে ইমান গাড়ী, একেবাৰে বাপৰে, চাৰিওপিনে ৰাখিবলৈ জেগা নোহোৱা হৈ গৈছে। এতিয়া মই আহি পালোঁ। আহি পাই দেখিছেনে ৰাস্তাত মানুহ। এতিয়া মই প্ৰথমতে মন্দিৰত যাম, তাত সেৱা ভাগ কৰি লৈ মই মেলাত সোমাম আৰু কি কিনো আপোনালোকক দেখুৱাই থাকিম। এইখন হৈছে মন্দিৰৰ গেটখন আৰু এইফালেৰে মই ভিতৰলৈ সোমাম। এতিয়া মই ভিতৰ আহি পালোঁ আৰু দেখিছেনে ক'ভিড প্ৰট'কল মানি পেলাই ইয়াত মেলা একেখন ফিল্ডতে নাই ৰখা। মেলা অন্য এখন ফিল্ডতহে পাতিছে আৰু সকলোৱে ডিষ্টেঞ্চ মেইনটেইন কৰি আছে। এতিয়া মই মন্দিৰত গৈ সেৱা ল'ম আৰু এয়া মন্দিৰৰ তলত চিৰিপুৰত চাকি জ্বলাই আছে। এতিয়া ময়ো মন্দিৰত গৈ সেৱা কৰিম। আৰু আৰতি দিব সময় হৈছে, গতিকে গোটেইখিনি যোগাৰ কৰি আছে ভালদৰে। পূজাৰীবোৰ মিলি পেলাই আৰু ইয়াত নাম ধৰিবলৈ ৰেডি কৰি আছে। এতিয়া মোৰ সেৱা কৰি হৈ গ'ল আৰু মই আহিলোঁ। এতিয়া মই আপোনালোকক দুৰ্গা মাৰ মূৰ্তিখিনি আৰু মন্দিৰটো ওচৰৰ পৰা ভালদৰে দেখুৱাম। এয়া চাওকচোন, টিকলিকেইটাই ফটো উঠি আছে আৰু লগত আইতাককো লৈ গৈছে। সকলোৰে বহুত হেঁপাহ, এবছৰত এবাৰেই আহে পূজা। পূজা বুলি ক'লেনো আৰু কি লাগে। এতিয়া মই মেলাখনত আহিছোঁ। ৰাস্তাৰ অন্য এটা পাৰত এই ফিল্ডখনত মেলাখন বহিছে। মানুহ দেখিছেনে, পূজা বুলি সকলোৱে ওলাই আহিছে। এতিয়া মই অকণমান মেলাখনত ভালদৰে ঘূৰিম আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। দেখিছেনে দোকানবোৰ, চাৰিওপিনে ঢেৰ দোকান আৰু মানুহবোৰ চবেই বস্তু কিনাত ব্যস্ত। আৰু ইমান বেয়া দিনৰ পিছত এতিয়া অকণমান শান্তিৰে বাহিৰত ওলাব পাৰিছে। আৰু এনেকৈ যেন বিপদবোৰ আঁতৰ হয় তাৰেই কামনা কৰিছোঁ। চাই থাকক, কিমান পাৰোঁ দেখুৱাই থাকিম।
সকলোৱে বস্তু কিনাত ব্যস্ত এই কাপোৰৰ দোকানবোৰতো কাপোৰ কিনাত ব্যস্ত যিমানে আমি মলৰ পৰা বজাৰ নকৰোঁ কিয় মেলাৰ পৰা বস্তু কিনাৰ আমেজেই বেলেগ হয়তো সেইটো সকলোৱে জানে পূজা বুলি ক'লে ৰাস বুলি ক'লে এতিয়া মই বহুত গৰম যিহেতু মই বাহিৰত ওলাই আহিলোঁ মানুহ অহাবোৰ আহি আছে যোৱাবোৰ গৈ আছে কোনোমতে মানুহ কমা নাই বহুত বেছিয়ে গৰম যেটো কাৰণে যাবলৈ ওলাইছো নোৱাৰি আৰু হাই ফ্ৰেণ্ডছ মই এতিয়া পূজা চাই ঘৰলৈ গৈ আছো আজি হৈছে দশমী পূজা আৰু মই এতিয়া আহিছোঁ হাপুৰ দুৰ্গা মন্দিৰ সামতাৰ ওচৰতে আছে মানুহ দেখিছেনে কেনেকুৱা দশমীৰ দিনাখনো ইমানেই মানুহ বেছি যে যাবলৈ জেগা নাই দেখিছেনে ৰং বিৰং লাইটেৰে গোটেই মণ্ডপটো খুব ধুনীয়াকৈ সজাই তুলিছে আৰু এইবোৰ দেখিলে পূজা পূজা লাগি যায় একেবাৰে কিন্তু পূজা আহিল আৰু পূজা গ'লো এয়া সাইডত দোকানবোৰ আছে ৰেষ্টুৰেণ্টবোৰ বনাইছে পূজাৰ বাবে অকণমান আগত দেখুওৱা গেটখন সেইখন হৈছে সেইখনেৰে আপোনালোকে বাহিৰত ওলাব পাৰিব আৰু এই যে অকণমান আগত গেটখন দেখি আছে সেইখনেৰে আপোনালোকে ভিতৰত সোমাব পাৰিব চাওকচোন গেটখন ইমান ধুনীয়া আৰু পূজা বুলিতো আৰু বেছি ধুনীয়া সজাইছে এতিয়া মই ভিতৰলৈ সোমাই আহিম এয়া মই ভিতৰলৈ আহিলোঁ ভিতৰতো ঠিক তেনেদৰে গোটেইখিনি খুব ধুনীয়াকৈ সজাই তুলিছে মানুহ দেখিছেনে ভিতৰতো বাহিৰত যিমান মানুহ ভিতৰতো তাতকৈ বেছি মানুহ আৰু চাৰিওপিনে বেলুন দোকান চাৰিওপিনে ভৰি পৰিছে মোৰ আহি খুবেই ভাল লাগিছে সৰুৰ পৰা ডাঙৰলৈকে গোটেইখিনিয়ে বাহিৰত ওলাই আহিছে পূজা চাম বুলি এতিয়া মই মন্দিৰৰ ভিতৰত সোমাম এতিয়া মন্দিৰৰ ভিতৰত আহি গলো আৰু তাত চলি আছিলে নাগাৰা নাম আৰু মানুহবোৰ চাৰিওপিনে বহি আছে এতিয়া মই আপোনালোকক মূৰ্তিবোৰ দেখুৱাম প্ৰথমতে নমস্কাৰ দি আপোনালোকক ওয়েলকাম জনাইছে
আৰু ইয়াৰ পিছত এইটো হৈছে সিদ্ধিদাত্ৰী ৰূপ, ওচৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। আৰু ইয়াৰ পিছত এইটো মহাগৌৰী ৰূপ। আৰু সেইটো মই আগে চাই গৈ আছোঁ। এয়া হৈছে কাত্যায়নী আৰু এয়া হৈছে স্কন্দমাতা। এনেকৈ গোটেই ৰূপবোৰ ইয়াত খুব ধুনীয়াকৈ মূৰ্তি সজাই থৈ দিয়া আছে। মোৰ এতিয়া মূৰ্তি চাই হৈ গ'ল আৰু খুব ধুনীয়াকৈ সজাই তুলিছে মূৰ্তিবোৰ অন্য ৰূপত। আৰু মন্দিৰটো দেখিছেনে, ওপৰৰ পৰা তললৈকে গোটেইখিনি খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। আৰু মই বা এনেদৰে কাক ইমান চাই আছিলোঁ সেইটোহে পাহৰি গ'লোঁ। এতিয়া মন্দিৰৰ চাইডফালে ধুনীয়াকৈ এনেকৈ সজাই তুলিছে। পুখুৰীটোলৈকে যোৱা ৰাস্তাখিনি, চিৰিখিনি খুব ধুনীয়াকৈ ছাইডেৰে সজাই তুলিছে আৰু সকলোৱে ইয়াতে বহিব পৰাকৈ ব্যৱস্থা কৰি দিছে। মোৰ খুবেই ভাল লাগিছে। আৰু এতিয়া মই আইচক্ৰীম খোৱাত ব্যস্ত। খোৱাটো মেইন আৰু ন। ঘূৰি একেবাৰে ডিঙি শুকাই গৈছিলে। আৰু সৰুতে আপোনালোকৰ এইবোৰত উঠা মনত আছেনে? সিহঁতক দেখি মোৰ একেবাৰে মনত পৰি গ'ল। সিহঁতে যে ইমান ফূৰ্তি কৰি আছে তাত উঠি পেলাই। আৰু মই ভিডিঅ' কৰি থকাই মোক মাতি আছিলে। কোন হয় পিছে সৰু ল'ৰাজন ময়ো চিনি নাপাওঁ। এয়া দেখিছেনে বেলুনবোৰ, খুব ভাল লাগে। আপোনালোককো পূজাখিনি ভালদৰে দেখুৱালোঁ।